তলকাফাৰ বন্ধুসকল ইয়াতে অহাৰ উদ্দেশ্যটোৱে হৈছে আমাৰ এটা ডাঙৰ উদ্দেশ্য বুজিছে। তো সেই উদ্দেশ্যৰ মেইন গুৰি ধৰোঁতা এই দেখিছেনে আমাৰ এই হৈছে ধনজিৎ পাঠক ছাৰ মহাশয়। তেওঁ হৈছে ললিত কলা কেন্দ্ৰৰ বৰ্ডৰ তেওঁ এজন কণ্ট্ৰলাৰ। এতিয়া আমি বৰ্তমান ক'ত আছোঁ জানেনে আপোনালোকে? ক'ত থাকিম বুলি ভাবে আপোনালোকে? চাওক এইফালে ওপৰত চাওক, এই দুনিয়াৰ শৰাই 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 অসমীয়া সংস্কৃতিৰ এইটো হৈছে এটা চিহ্ন শৰাই। ঠিক আছে, দেখিছে আপোনালোকে শৰাই ইমানকৈ শৰাই কিজানি মোৰ ঘৰতে কাঁহী বাচন ইমানখিনি নাই ক'ব গ'লে। ঠিক আছে, তো ইয়াতে ইমানখিনি আছে দেখিছে আপোনালোকে, দেখিছে 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 তলকাফাৰ বন্ধুসকল আমি কিয় আহিছোঁ এতিয়া ইয়াতে আপোনালোকে দেখিব নিশ্চয়। ঠিক আছে, ইয়াতে দেখিব আপোনালোকে। তলকাফাৰ বন্ধুসকল দেখিছেনে আপোনালোকে সৰু সৰু চাইল্ডবোৰক দেখিছে আপোনালোকে, ছাত্ৰ ছাত্ৰীসকলক। আৰ্ট স্কুল এখন আছে ইয়াতে, এটা বৰ্ড আছে ললিত কলা কেন্দ্ৰ বৰ্ড, কৰ্মশালা আছে যোৱাকালি আকৌ আজি দুটা দিন হৈ আছে ইয়াতে কৰ্মশালা। তো আজি হ'ল শেষ বুজিছে। তো ইয়াতে আমি বৰ্তমান কৰ্মশালাত ভাগ লৈছোঁ। তো এইটোৰ বাবে আপোনালোকে ল'ৰা ছোৱালীবোৰক দেখিছে, ছাত্ৰ ছাত্ৰীসকলক দেখিছে। ঠিক আছে, এইটো চাওক, এইটো চাওক। তলকাফাৰ বন্ধুসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব। ঠিক আছে, ভিডিঅ'টো সম্পূৰ্ণ চাই গৈ থাকিব, তেতিয়াহে আপোনালোকে বুজিব আমি ইয়াতে আচলতে কৰিম কি এই কৰ্মশালাটোত। ঠিক আছে, আকৌ আপোনালোকক আগলৈ ভিডিঅ' দেখাম। বৰ্তমান আমি কামে কাজে লাগোঁ। তলকাফাৰ বন্ধুসকল এইটো আপোনালোকে দেখিছে এই বেনাৰখন। তো এইটো হৈছে ললিত কলা কেন্দ্ৰ বৰ্ড আৰ্টৰ স্কুল। তো এই আমি য'ত আছোঁ এতিয়া এইটো হৈছে আৱাহন থিয়েটাৰ কেম্পাছ বুজিছে আপোনালোকে। তো এই আৱাহন থিয়েটাৰ কেম্পাছত আমাৰ যিটো কৃষ্ণ ৰয় ছাৰ তেওঁ হৈছে প্ৰিন্সিপাল এই আৰ্ট স্কুলখনৰ। ঠিক আছে, এনেকুৱাকৈ যদি আপোনালোকে ললিত কলা কেন্দ্ৰৰ আণ্ডাৰত যদি আপোনালোকে আৰ্ট স্কুল বনাব বিচাৰে বা আপোনালোকে আৰ্ট স্কুল খুলিব বিচাৰে তেতিয়াহ'লে মোক আপোনালোকে কণ্টেক্ট কৰিলে আপোনালোকে চব পাই যাব। তলকাফাৰ বন্ধুসকল অকণমান উঠাই দিবাচোন মুখখন। তো এইটো চাওক, এইটো আৰ্টৰ মেম হয়, বাইদেউ হয়। তেওঁৰ নামটো কি? জুলিয়েট পাটোৱাৰী। তো ঠিক আছে, তেওঁ এতিয়া ধুনীয়াকৈ ইয়াতে লিপ কাটিং কৰিব। আগৰফালে চব সকলো আগৰফালে ৱাই মই ক'ত আছোঁ? মই ভয় লাগিছে জানো অলপ চাই পেলাই। অ' মাই ক'ত আছোঁ হে? মই ক'ত আছোঁ হে? এইবিলাক কি? অ' মাই মই ডাউন দে মানে আমি আবাহন থিয়েটাৰৰ কমপ্লেক্সতে আছোঁ, হয়নে? আবাহনতে আছোঁ, গতিকে এইটো আবাহন পাতিছে, কি ধুনীয়া লাগিছে। গছৰ পাতত কাটা তাই মানে পাতৰ পাগলী বন্ধুসকল, তাই মানে পাতৰ পাগলী। তো পাতত তেনেকুৱাকৈ চেপ ওলাই দেখিছে, বহু বিভিন্ন ধৰণৰ চেপ দেখিছে, বিভিন্ন ধৰণৰ চেপ। তো যদি আপোনালোকক তেনেকুৱা ধৰণৰ কাম লাগে কিছু গিফ্ট দিবৰ কাৰণে তেতিয়াহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব, তাইক মই আপোনালোকক কণ্টেক্ট কৰাই দিম। ঠিক আছে, তো এইজনে হৈছে জুলিয়েট পাটোৱাৰী। ঠিক আছে, হ'ব। বাচন বৰ্তন তৈয়াৰ কৰে এইটো মাটি, হীৰা মাটি। ঠিক আছে, হীৰা মানুহসকলে দেখিছেনে? এই মাটিটোৱে হৈছে হীৰা মাটি। এই মাটিটোৱে কি কৰা হয়? মডেল তৈয়াৰ কৰা হয়, মডেল বুজিছা। এই ৰিলিফ স্কাল্পচাৰবিলাক এনেকুৱাকৈ আমি বেৰত ধুনীয়াকৈ আমাৰ ড্ৰয়িং ৰুম হওক বা তেনেকুৱা ধুনীয়া ৰুমবিলাকত আমি কি কৰিব পাৰোঁ, এইবিলাক হেঙিং কৰি থৈ দিব পাৰোঁ। ঠিক আছে, তলকাফাৰ বন্ধুসকল এইটো হৈছে কৰ্মশালাৰ আজি স্কাল্পচাৰ আছিলে, স্কাল্পচাৰ শিকাব লগা আছিলে। তো এই ছাত্ৰ ছাত্ৰীসকলক স্কাল্পচাৰ ৰিলিফ স্কাল্পচাৰ শিকোৱা হৈছে, কেনেকুৱাকৈ কি তৈয়াৰ কৰিব লাগে। তো ৰিলিফ স্কাল্পচাৰ এইটো দেখুওৱা হৈছে, দেখিছে আপোনালোকে। তো এইবিলাক হৈছে ছাত্ৰ ছাত্ৰী, দেশৰ ভৱিষ্যত, হয়নে? তো আজি যদি আমি তেওঁলোকক ভালকৈ শিকাই যাওঁ বেছিক ষ্টাডিখিনি, তেতিয়াহ'লে তেওঁলোকে ডাঙৰ হৈ অনুক্ৰমে যেতিয়া ডাঙৰ হৈ গৈ থাকিব তেওঁলোকে নিজে এইবিলাক তৈয়াৰ কৰিব পাৰিব, বুজিছেনে?
তো এইবিলাক হৈছে আমাৰ দেশৰ ভৱিষ্যত। তলাকেফৰ বন্ধুসকল, এইটো কম্পিটিশ্যন দিয়া হৈছে এতিয়া। এই কম্পিটিশ্যনত যিজনে পাৰদৰ্শিতা দেখাব পাৰে তেওঁৱেই প্ৰাইজ পাব, মেডেল পাব। ৰজাত দৰে হাঁহি দিব চাবা দেই, নাটকত যে দিয়ে। आया है, कई तरह के सुंदर सुंदर नए खिलौने लाया है। हरा हरा तोता पिंजरे में कैद एक पैसे वाली छोटी सी मोटर गाड़ी है। सरसर Soyo bilal kalakal. Oyo da polo dhara. Pisos dhora. Pura dhare ganga. কম্পিটিশ্যনটো ৰিজাল্ট আমি দি আছোঁ। তাৰ আগতে আমাৰ তাত একদম সৰু অনুষ্ঠান এটা আৰু আছে, আৰু সেইটো হ'ল আমাৰ মাজত আজি উপস্থিত আছে। চিনি পোৱা নে ছাৰক? চিনি পোৱা? এখেতৰ নাম কি? ছাৰৰ নাম কৃষ্ণ ৰয়, আৰু এখেতে হ'ল আমাৰ আবাহন থিয়েটাৰৰ, অকল আবাহন থিয়েটাৰৰ বুলি ক'লে অকল ভুল হ'ব। আমাৰ ভ্ৰাম্যমান জগতক আগবঢ়াই নিয়া, ভ্ৰাম্যমান জগতৰ সৃষ্টিৰ যিটো মানে সৃষ্টিৰ পৰা এতিয়ালৈকে যিটো মানে ধাৰাত চলি আছে, তাৰ এজন একদম একেবাৰে উল্লেখযোগ্য গুৰি ধৰোঁতা আমাৰ আবাহন থিয়েটাৰৰ স্বত্বাধিকাৰী আছিলে। তো তেখেত হ'ল কৃষ্ণ ৰয়, আৰু তেখেতে বৰ্তমান এইটো আবাহন কিডছৰ এইটো চলাই আছে, এই প্ৰগ্ৰেমখিনি আবাহন গ্ৰুপ অফ ইনষ্টিটিউশ্যন চলাই আছে। তাৰ কাৰণে আজি শুভেচ্ছা জনাই মই আজি ছাৰক এখন আমাৰ ললিত কলা কেন্দ্ৰৰ ফালৰ পৰা এখন আমাৰ অসমীয়া গামোচাৰে শ্ৰদ্ধা জনাব ওলাইছোঁ। শ্ৰদ্ধা জনাব আমাৰ ললিত কলা কেন্দ্ৰৰ সদস্য, অন্যতম সদস্য নিপম চন্দ্ৰ বৈশ্যৰামী। ছাৰক আমি শুভেচ্ছা জনাইছোঁ, আৰু লগতে ছাৰকো আমি কৈছোঁ যে আমাকো আশীৰ্বাদ কৰিব, আমাৰ যাতে ললিত কলা কেন্দ্ৰ আবাহন থিয়েটাৰৰ দৰে ডাঙৰ সুনাম কৰিব পাৰে। আৰু মই ইয়াৰ লগতে আমাৰ এই আৰ্টৰ স্কুলখন চলাই থকা আমাৰ বাইদেউ আছে, জুৰি বাইদেউ। জুৰি বাইদেউকো এটা সম্বৰ্ধনা জনোৱাৰ কাৰণে জুৰি বাইদেউকে মাতিছোঁ। হাতছাপৰিবিলাক ডাঙৰকৈ দিব লাগে। আৰু এইবাৰ আমি আন এজন ব্যক্তিক সম্বৰ্ধনা জনাম। তেখেতক তোমালোকে কালিৰ পৰা পাৰি আহিছে, কালি ৰাতিপুৱাৰ পৰা তোমালোকৰ লগত জমনি কৰি আছে, হয়নে? কোনে জমনি কৰি আছে বেছিকে কালিৰ পৰা? কোনে? নিপন ছাৰে তোমালোকৰ মাজত আছে। তেওঁ হ'ল আমাৰ স্কাল্পচাৰৰ MFA কৰা, তেওঁ নৰ্থ মহাৰাষ্ট্ৰ ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিছে স্কাল্পচাৰত। গতিকে তেখেতে স্কাল্পচাৰ বহুত ডাঙৰ ডাঙৰ স্কাল্পচাৰ কৰে। তোমালোকে তেওঁৰ স্পৰ্শ পাইছা, এইটো বহুত ডাঙৰ কথা এটা। গতিকে আমি তেওঁকো আমাৰ ললিত কলা কেন্দ্ৰৰ ফালৰ পৰা ইয়াত উপস্থিত থকাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ, আৰু লগতে এখন গামোচাৰে মই তেওঁক সম্বৰ্ধনা জনাম। তুমি বাইদেউ আমি নিগম বৈশ্য ছাৰক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আমি এইখিনিতে সম্বৰ্ধনা অনুষ্ঠানটি শেষ কৰিলোঁ, আৰু আমাৰ পুৰস্কাৰখিনি আমি এতিয়া দিম।
আৰু তাৰ আগে তোমালোকৰ কাৰণে এটা সৰুকৈ হ'লেও শুভেচ্ছা বাণী দিবলৈ আমাৰ কৃষ্ণৰয় ছাৰক এটা অনুৰোধ জনাইছোঁ। আবাহন গ্লোবাল ইনষ্টিটিউটৰ কৰ্মকৰ্তাসকলৰ সৌজন্যত এই কৰ্মশালাখন পাতিলে আমাৰ ললিত কলা কেন্দ্ৰৰ সহযোগত গতিকে ল'ৰা ছোৱালীবিলাক পঢ়াৰ কাৰণে বৰ ভাল পাইছোঁ আৰু শিকাৰ এটা যে সুবিধা পাইছে সেইটোৰ কাৰণেও ভাল পাইছোঁ। কাৰণ আমাৰ দিনত এনেকুৱাকৈ কৰ্মশালাটো বেলেগ কথা, আমাৰ মাষ্টৰ শিকোৱা মাষ্টৰো নাছিল আৰু ক্লাছত যি প্ৰতিটো পদুম ফুলা এটা কুগাত এটা এখন জাকৈ গাত এনেকুৱাহে কৈছিল, কিন্তু আমাৰ যে ভাল নে ভাল হ'ল নে বেয়া হ'ল এইবিলাক কোৱা মানুহ নাছিল। এতিয়াতো যথেষ্ট এইবিলাক ওলাইছে, তোমালোকে ভালকৈ শিকি ল'বা। আৰু ললিত কলা কেন্দ্ৰক মই ধন্যবাদ জনাইছোঁ যে ইয়ালৈ আহি যে আজি দুদিন বহুত কষ্ট কৰি তেওঁলোকক শিকালে বুজালে আৰু আমাক সহায় কৰি দিলে, তাৰ কাৰণে ধন্যবাদ দিছোঁ। সেইখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। এতিয়া আমি পুৰস্কাৰ বিতৰণ কৰিম। আমাৰ দুটা শাখাত পুৰস্কাৰ হৈছিলে। তো ক শাখাৰ তৃতীয় পুৰস্কাৰ, আমি প্ৰথমতে তৃতীয় পুৰস্কাৰটো দিছোঁ। তৃতীয় পুৰস্কাৰ লাভ কৰিছে প্ৰীতিশা তালুকদাৰ। আমাৰ ক শাখাৰ দ্বিতীয় পুৰস্কাৰ পাইছে নয়ন কলিতা। আৰু ক শাখাৰ প্ৰথম পুৰস্কাৰ পাইছে জ্যোতিস্মিতা তালুকদাৰ। জ্যোতিস্মিতা তালুকদাৰ ক শাখাৰ আৰু সৰু শাখাটোৰ প্ৰথম পুৰস্কাৰ পাইছে। গতিকে এটা বৃহৎকৈ হাততালিকা দিয়া। খ শাখাৰ তৃতীয় পুৰস্কাৰ পাইছে বৰখাস্নাতা চৌধুৰী। বৰখাস্নাতা চৌধুৰী। তৃতীয় পুৰস্কাৰ কাক দিওঁ? হৰ্ষিকা গোস্বামী। কোন? এয়া হৰ্ষিকা গোস্বামী শাখাৰ দ্বিতীয় পুৰস্কাৰ পাইছে। প্ৰথম পুৰস্কাৰ পাইছে সুস্মিতা মুছাহাৰী। সুস্মিতা মুছাহাৰী।